সৈনিকৰ শেষ চিঠি। মা, 2 এদিনতে খবৰটো পাবি। মই আৰু নাবাচিম। মই ভাগৰি পৰিছো। উশাহ লোৱাটো কষ্টকৰ হৈ উঠিছে। ভুল নুবুজিবি অ' মা। মই নাথাকিলেও মোক কলিজাৰে কাষতে ৰাখিবি। তই চাগৈ বৰকৈ কান্দিবি ন? কষ্ট পাম, বৰ কষ্ট পাম অ' মা। মইতো নোৱাৰিম যে তোক উঠি আহি নিচুকাম। বুকুত মুখ গুজি হোৱা তোৰ কেঁচুৱাটো চোতালত বাঁহৰ চাঙিত শুব। হালধি মাহেৰে মচি দিয়া মুখখন বগা কাপোৰেৰে ঢাকি থব। আৰু মোক কেতিয়াও নেদেখিবি। মোক জ্বলাই দিব মা। মই নাথাকিলেও সপোনবোৰ পুৰি শেষ নকৰিবি। তৰালিক কথা দিছিলো অহা বহাগত বিয়াখন পাতিম বুলি। কথা ৰাখিব নোৱাৰিলো। তাইক তই বুজাবি। মোৰ সৰু চাবিটোৰে টেবুলৰ ডায়াৰটো খুলিবি। শেষৰটো মাহৰ দৰমহাৰে তাইলৈ আঙঠি এটা গঢ়াইছিলো। যতনেৰে তাইৰ হাতত দিবি। মৰমবোৰ তাতেই এৰি থৈ আহিলো। তাইক কবি। আৰু কবি তই তাইৰ চকুত নিয়ৰৰ ফুল দেখিব নোৱাৰো। তাই যদি হাঁহিব পাৰে, মোৰ সমাধিত মই তগৰ হৈ ফুলিম। মা, যুদ্ধ কৰিবলৈ মই সৈনিক হোৱা নাছিলো। তোৰ দুখবোৰ মচিবলৈ চাকৰি এটাৰ বৰ প্ৰয়োজন হৈছিল। কথাবোৰ তই বুজিব পাৰিবিনে মা? তোক বৰ ভাল পাওঁ, বৰ ভাল পাওঁ মা। সেই মমতা এৰি যোৱাটো গুলিৰ আঘাততকৈও যন্ত্ৰণাদায়ক। মা, এৰি যাবলৈ মন যোৱা নাই অ'।